হেল্ল' গাইজ, আজি আপোনালোকক অন্য এটা ভিডিঅ' লৈ মই স্বাগতম জনাইছোঁ। এই যে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোনখন দলং মানে আজি অপেনিং হৈছে, সেইখন দলং মই আপোনালোকক দেখুৱাব গৈ আছোঁ। সেইখন দলং হ'ল ইয়া ভৰলুৰ পৰা শান্তিপুৰলৈকে গৈছে আৰু মাজেদি এনেকৈ আহিছে, মাজেদি এনেকৈ গৈছে। এইটো আপোনাৰ নৰ্থ গুৱাহাটীৰ পৰা আকৌ এনেকৈ একদম ডাইৰেক্ট মাছখোৱা। আৰু কি ধুনীয়া লাইটিং কি ধুনীয়া, মই দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব ভালকৈ চাই থাকিব। এইখন হয়, এতিয়া আমি তলেদি যাম, ব্ৰিজখনৰ তলেদি যাম আমি। কি মজা লাইটিং, আজি অপেনিং হৈছে, কিন্তু আপোনাৰ গাড়ী চলাব দিয়া নাই। মানুহে ইয়াত ৱাকিং কৰিব কেইদিনমান, তাৰপিছতহে গাড়ী চলাব দিব। ডিজাইন কি মজা ডিজাইন। আমাৰ জাহাজখন গৈ আছে গাইছ, তলেদি গৈ আছে। তলেদি আমি গৈ আছোঁ, বঢ়িয়া ফিলিং। এই জাহাজখন আমি লৈ আহিছোঁ, এতিয়া আমি তলেদি গৈ আছোঁ, তলেদি গৈ আছোঁ দেই গাইছ, চাই থাকিব। গাইছ, আমি ইয়াত তলেদি গৈ আছোঁ দেই, চাব কি মজা পৰিৱেশ। আমি তলেদি গৈ আছোঁ এতিয়া, কি মজা ফিলিং। এইয়া গৈ আছোঁ গাইজ, গৈ আছোঁ। বঢ়িয়া ফিলিং, মজা ফিলিং, কি মজা ফিলিং। আমি কামাখ্যা মজা ফিলিং, খুব ভাল লাগে। ইমান লম্বা, ইমান মজবুত তুলিব, মজা লাগিছে। ঠিক আছে গাইজ, ভাল লাগিলে যদি মতামত জনাব। ইমানেই দেখুৱালোঁ ৰাতিৰ ভিউ, কি ধুনীয়া লাইটিং। বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।